নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথমটি অধ্যায় আলোচনা কৰিবলৈ ওলাইছোঁ। অধ্যায়টোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। গতিকে প্ৰথমতে আমি জানিব লাগিব ৰাসায়নিক বিক্ৰিয়া কি। ৰাসায়নিক বিক্ৰিয়া হৈছে দুটা বা ততোধিক বিক্রিয়ক পদার্থ লগ লাগি নতুন পদার্থৰ উৎপাদন কৰা এক প্ৰক্ৰিয়া, যাক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। যেনে ধৰক বিক্রিয়ক পদাৰ্থ আছে মেগনেছিয়াম আৰু অক্সিজেন। এই দুটা বিক্রিয়ক পদাৰ্থই লগ লাগি এটা নতুন বিক্রিয়াজাত পদাৰ্থৰ উৎপন্ন কৰিছে, মেগনেছিয়াম অক্সাইড। তেতিয়াহ'লে এই বিক্ৰিয়াটোক এটা ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব। ৰাসায়নিক বিক্ৰিয়া ভালকৈ বুজিবলৈ হ'লে কি বুজিম আমি, যে দুটা বিক্রিয়ক পদাৰ্থ মানে হৈছে যিবোৰে নিজৰ মাজত বিক্ৰিয়া কৰে। বিক্রিয়ক পদাৰ্থই বিক্ৰিয়া কৰি এটা বিক্ৰিয়াজাত পদাৰ্থ বা নতুন পদাৰ্থৰ উৎপন্ন কৰে, তাকে ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে ধৰা ইয়াত মিথেন আৰু অক্সিজেন লগ লাগি কি উৎপন্ন কৰিছে, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছে। গতিকে এইটো এটা ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়াত কি হয়, পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন হয়, তাপৰ পৰিৱৰ্তন হয়, ৰঙৰ পৰিৱৰ্তন হয় অথবা গেছৰ উৎপন্ন হয়। এতিয়া আহোঁ আমি ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ কি হয়? ৰাসায়নিক সমীকৰণ হৈছে বিক্ৰিয়া এটাৰ উপস্থাপনৰ লিখিত ৰূপ। ৰাসায়নিক বিক্ৰিয়া এটাৰ উপস্থাপনক ৰাসায়নিক সমীকৰণ বোলে। যে ৰাসায়নিক বিক্ৰিয়া এটা কেনেদৰে সংঘটিত হ'ল তাক আমি যদি উপস্থাপন কৰোঁ আক্ষৰিক ৰূপত বা সাংকেতিক ৰূপত, তেনেহ'লে তাক কি ক'ব? ৰাসায়নিক সমীকৰণ বুলি ক'ব। ঠিক আছে, ৰাসায়নিক সমীকৰণ হৈছে দুই ধৰণৰ। প্ৰথমটো হৈছে শব্দ সমীকৰণ আৰু সাংকেতিক সমীকৰণ। যেনে ধৰক মেগনেছিয়াম প্লাছ অক্সিজেন গিভছ মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম আৰু অক্সিজেনে মিলি কি কৰিছে? মেগনেছিয়াম অক্সাইড গঠন কৰিছে। এনেদৰে যদি আমি শব্দ আকাৰত লিখোঁ তেতিয়াহ'লে এইটো হ'ব কি? শব্দ সমীকৰণ। আৰু যদি মৌলবিলাকৰ সংকেত ব্যৱহাৰ কৰি এনেদৰে লিখোঁ মেগনেছিয়াম প্লাছ অক্সিজেন গিভছ মেগনেছিয়াম অক্সাইড, তেনেহ'লে তাক কোৱা হ'ব সাংকেতিক সমীকৰণ। এতিয়া আহিব নেক্সট টপিক আহিব সন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত ৰাসায়নিক সমীকৰণ পঢ়িবলৈ হ'লে আমি প্ৰথমতে কি জানিব লাগিব? ভৰৰ নিত্যতা সূত্ৰ। ইতিমধ্যে তোমালোকে ক্লাছ 9ত পাই আহিছা। ভৰৰ নিত্যতা সূত্ৰই কি কৈছিলে? যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। তেতিয়াহ'লে কি হ'ব? বিক্ৰিয়ক পদাৰ্থৰ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৰৰ সমান হ'ব লাগিব। বিক্ৰিয়ক পদাৰ্থ বাওঁফালে থকা মৌলখিনিৰ ভৰ, মুঠ ভৰ আৰু সোঁফালে থকা মৌলখিনিৰ মুঠ ভৰ সদায় সমান হ'ব লাগিব। তেতিয়াহে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন হ'ব। ঠিক আছে, যেনে ধৰক মেগনেছিয়াম আৰু অক্সিজেন মিলি কি উৎপন্ন কৰিছে? মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিছে। ইয়াত মেগনেছিয়ামৰ এটা মৌল আছে, অক্সিজেনৰ আছে দুটা বিক্ৰিয়ক পদাৰ্থত। লেফ্ট হেণ্ড ছাইডত বিক্ৰিয়ক পদাৰ্থ মানে হৈছে লেফ্ট হেণ্ড ছাইডত বুলি আমি ধৰি লৈছোঁ। লেফ্ট হেণ্ড ছাইডত মেগনেছিয়ামৰ এটা মৌল আছে আৰু অক্সিজেনৰ দুটা মৌল আছে, কিন্তু ৰাইট হেণ্ড ছাইডত মেগনেছিয়ামৰ এটা আছে, অক্সিজেনৰ এটা আছে। গতিকে ইয়াত ভৰ সমান হোৱা নাই, কাৰণ অক্সিজেন দুটা আছে এইফালে আছে এটা। গতিকে এইটো এটা সন্তুলিত সমীকৰণ নহয়। ইয়াক আমি সন্তুলিত সমীকৰণ কৰিবলৈ গ'লে কি কৰিব লাগিব? ইয়াত অক্সিজেন আছে লেফ্ট হেণ্ড ছাইডত এটা, ৰাইট হেণ্ড ছাইডতো অক্সিজেন দুটা আছে, ৰাইট হেণ্ড ছাইডতো অক্সিজেন দুটা হ'ব লাগিব।
তেতিয়াহ'লে আমি কি কৰিম ৰাইট হেণ্ড ছাইডত অক্সিজেনৰ লগত 2 পূৰণ কৰি দিম অক্সিজেনৰ লগত 2 পূৰণ কৰি দিলে ইয়াত 2 পূৰণ কৰি দিলোঁ গতিকে অক্সিজেনৰ লগত 2 পূৰণ কৰাৰ লগে লগে কি হ'ল মেগনেছিয়ামতো 2 লাগি গ'ল মেগনেছিয়াম ৰাইট হেণ্ড ছাইডত 2 লাগি গ'ল গতিকে মেগনেছিয়াম ৰাইট হেণ্ড ছাইডত কিমান হ'ল 2টা হ'ল আৰু লেফ্ট হেণ্ড ছাইডত আছে এটা গতিকে লেফ্ট হেণ্ড ছাইডতো মেগনেছিয়াম 2টা কৰিব লাগিব লেফ্ট হেণ্ড ছাইডত মেগনেছিয়ামৰ আগত 2 পূৰণ কৰি দিলোঁ গতিকে ইয়াত 2 লগালোঁ ঠিক আছে এতিয়া সম্পূৰ্ণ মৌলবোৰৰ ভৰ লেফ্ট হেণ্ড ছাইডত আৰু ৰাইট হেণ্ড ছাইডত সমান হৈ আছে ঠিক আছে এনেদৰে আমি যদি আগলৈ চাওঁ যেনে ধৰক জিংক আৰু সালফিউৰিক এচিডে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে জিংক সালফেট প্লাছ হাইড্ৰজেন গেছ ইয়াত যদি আমি চাওঁ লেফ্ট হেণ্ড ছাইডত আছে জিংক এটা হাইড্ৰজেন 2টা সালফাৰ এটা আৰু অক্সিজেন এটা তেনেদৰে ৰাইট হেণ্ড ছাইডত জিংক এটা হাইড্ৰজেন 2টা সালফাৰ এটা আৰু অক্সিজেন 4টা গতিকে ইয়াত সকলো সমান হৈ আছে লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড হৈ আছে গতিকে ভৰ সমানে হৈ আছে গতিকে এইটো এটা সন্তুলিত সমীকৰণ ঠিক আছে গতিকে আমি বাকি থকা নেক্সট যিখিনি আলোচনা কৰিবলগীয়া আছে এইটো আমি নেক্সট পাৰ্টত আলোচনা কৰিম